আজি কিন্তু খোজকাঢ়ি বহুত দূৰ পালোহি দেই। সঁচাকে দেই আজি বহুত দূৰ পালোহি, কিন্তু বহুত দূৰ মানে সঁচাকে বহুত দূৰ পালোহি। মোৰ ভাগৰ লাগিছে পাই, অকণমান বহি লওঁ নেকি বাৰু? ইয়াতে অলপ আৰাম কৰি লওঁ, অলপ কথা পাতো, তাৰপিছতে যাম আৰু। তহঁত দুটাহে ভাল অ', টাইম পাছ কৰিবলৈ দুজনী গাৰ্লফ্ৰেণ্ডো আছে। মোৰহে একো নাই আৰু। মইনো কি কৰিম আৰু, মই তহঁতৰ লগত বনাই ঘূৰি ফুৰা বাহিৰে কামো নাই আজিকালি কৰিবলৈ। অনাই ফনাই ঘূৰি ফুৰাহে হৈছে আৰু। তহঁতৰ ভাল আৰু, এতিয়া ঘৰলৈ গ'লেও তহঁতি ফোনত কথা পাতিব পাৰিবি, কমচে কম সময়টোতো পাছ কৰিব পাৰিবি। মোৰহে একো নাই আৰু। তইতো পতাব পাৰ ন? মই আকৌ হেৰি কি কয় ফেচবুকতহে ছোৱালী পতাইছিলোঁ। ফেচবুকতে পতালোঁ আৰু হেৰি লাইক কমেণ্ট কৰি এজনী ফেচবুকত মই যেনে তেনে পতালোঁ। এতিয়া মই তাইৰ লগতে কথা পাতি থাকোঁ আৰু। মই আকৌ ইনষ্টাগ্ৰামৰ ৰিলচ বনাই মোৰ আকৌ ৰিলচবোৰ ছোৱালী এজনীক ভাল লগা হ'ল, আৰু তাই আকৌ মোক সদায় লাইক কমেণ্ট কৰি থাকে। সেইটো কাৰণে আকৌ ময়ো এদিন তাইৰ লগত আৰু মেছেজ কৰি লাষ্টত যেনে তেনে প্ৰপ'জটো দি আৰু কামটো হ'লগৈ আৰু। এতিয়া মই তাইৰ লগতে টাইমটো পাছ কৰি থাকোঁ। তইতো এনেকৈ কৰিব পাৰ, আমাৰ লগৰ সেই দীপকেতো মিছ কল মাৰিয়ে ছোৱালীটো পতালে। তই এনেকৈ পতাব পাৰ। তই আকৌ ইনষ্টাগ্ৰামেই নচলাৱ, ফেচবুকে নচলাৱ, তই কেনেকৈ হেৰি কৰিবি? তই অৱশ্যে এটা কাম কৰিব পাৰ, এই মিছ কল মাৰিয়ে তই ছোৱালী পতাব পাৰ আৰু। নহ'লে এটা কাম কৰিব পাৰ, আজি কিন্তু কামটো কৰি চাব পাৰ, মিছ কল মাৰি চাব পাৰ, কিজানি তোৰ কপালত লাগেই। নাই অ', মোৰ এখন ফুটা কপাল, তহঁতৰ ভাল। মোৰ এই ফুটা কপালত কোনো আহিবলগীয়াও নাই, যাবলগীয়াও নাই, গম পাইছনে? সেইটো কাৰণে মিছ কল মাৰিও লাভ নহ'ব। মোৰ এখন ফুটা কপাল, মই সদায় এনেকেই থাকিব লাগিব বলা হৈ। তইতো কমচে কম ট্ৰাইটো কৰিছা, কিজানি হৈয়ে যায়। আকৌ তই মনটো কেলে দুখ মাৰি দিছ? অকণমান তই ট্ৰাইটো কৰিছা, কিবা হয় কিবা। উলিয়া তোৰ আকৌ ফোনটো উলিয়াচোন, আজি মিছ কলকে মাৰ তই, কিজানি তোৰ ভাগ্যত আজি কিবা এটা আছে। তই ফোনটো উলিয়া ফোনটোতো মই উলিয়াই দিলোঁ, এতিয়া কি নাম্বাৰ মাৰো তহঁতি ক। তহঁতি যি নাম্বাৰকে মাৰিবলৈ ক, মই তাকে মাৰিম ক। মই নাম্বাৰ এটা কৈছোঁ মাৰ, পটককে সোনকালে লগা ক সোনকালে ক। টুনু টানু টুনু টানা টানি টুনু টুনি তিনি। হেল্ল'। অঁ ক'ত লাগিছে বাৰু? ঐ ছোৱালীয়ে ধৰিছে ৰ। কোনে ক'লেনো? কোন নগেনো? মইতো কোনো নগেনক চিনি নাপাওঁ। হেৰি কওকচোন, কিয় ফোন কৰিলে আপুনি? কেলে লাগেনো আপোনাক? মোৰ বয়ফ্ৰেণ্ড আছেনে নাই? অচিনাকি মানুহ কিহৰ এনেকে ফোন কৰি বয়ফ্ৰেণ্ড আছেনে নাই সুধিবলৈ আহিছে? কিয় লাগে আপোনাক? মোৰ বয়ফ্ৰেণ্ড আছেনে নাই কিয় লাগে কওকচোন? মোৰ 10টাকে বয়ফ্ৰেণ্ড আছে, এটা দুটা নহয়, 10টাকে আছে। কি ক'লা তুমি? তোমাৰ এটা দুটা নহয় 10টা বয়ফ্ৰেণ্ড আছে? মোকো তাতে সেইখন লিষ্টতে মোকো ভৰাই দিব পাৰিবা নেকি? নোৱাৰা? ৰাম, যি সোপাহে মোক গালি পাইছো তহঁতি শুনিলে মোক হাঁহিবি। বাদ দে, নালাগে মিছ কলত নালাগে, বাদ দে। এবাৰতে সফল হবে নেকি? আৰু এবাৰ কৰ আকৌ, আৰু এবাৰ কৰি চাচোন, কিজানি সফল হয়। হ'ব বাদ দিব নালাগে বাৰু, তই আৰু এবাৰ কৰি চাওঁ বাৰু, কি হয় দেখা যাওক, আৰু এবাৰ কৰ। ৰ আৰু এবাৰ কৰি চাওঁচোন বাৰু, কি হয় দেখা যাব। হেল্ল', ক'ত লাগিছে বাৰু? মই যদুৱে কৈছো। কোনে ক'লে আপুনি কওকচোন? কোন খগেন? মইতো খগেনক চিনি নাপাওঁ। ক'ৰ পৰা কৈছে আপুনি? কিয় ফোন কৰিছিলে কওকচোন? কিয় লাগে? মোৰ ছোৱালী আছে নে নাই আপোনাক কিয় লাগে? কোন হয় আপুনি? মোৰ ছোৱালী আছে নে নাই সুধিলে যে কোন হয় আপুনি? ক'ত আছ তই মোৰ ছোৱালীক গাৰ্লফ্ৰেণ্ড বনাবলৈ আহিছ? কাণটোলে চৰৰ কোবত ঘোচাৰ কোবতটো মুখৰ চেভ হৈ যাব। ধেমালিহে কৈছিলো, সেই আপুনি মোৰ নাম্বাৰ চেক কৰি আকৌ মোৰ লগ কৰিব নালাগে দিয়ক। মই এনে ধেমালিহে কৈছিলো, সেই বেয়া পাব নালাগে দিয়ক। হ'ব ৰাখিছো দিয়ক। কি হ'ল, তোক কিবা ক'লে নেকি? নাম্বাৰটো চেক কৰি কাৰ নাম্বাৰ মানুহটো বিচাৰি মাৰিম বুলি কৈছে। সেই আৰু নালাগে, বাদ দে, মই মিছ কলত ছোৱালী পতাবলৈ নাই আৰু, নালাগে, বাদ দে, নালাগে। তই আকৌ ইমানটা হাঁহ মাৰিলে কেনেকে হ'ব? ইমানটা হাঁহ মাৰিলে কাম সিজিব নেকি? নহ'ব, এনেকে নহ'ব। তাকো এবাৰ লগা। এবাৰ মই কৈছো নাম্বাৰটো লগাচোন, ভাল ছোৱালীজনী হ'ব, লগা। নালাগে, মই লোকৰ মাৰ খাবলৈ নাই দেই, তহঁতৰ কথা মতে মই লোকৰ মাৰ খাবলৈ নাই। ভয় পদোৱা, মাৰ নাখাওঁ, এইবাৰ লাষ্ট, এইবাৰ যি হয় দেখা যাব। আৰু তোক মই কাৰোলৈ ফোন কৰিবলৈ নকওঁ, এইবাৰ লাষ্ট, তই এবাৰ লগাই চাওঁ হ'ব, সেই কি কয়, কি হয় দেখা যাওক। নাম্বাৰটো লৈ ল, সোনকালে নাম্বাৰটো লৈ ল। দে সোনকালে দে। টানা নিনি নুনা, নুনু নিনি নানু নুনা। হেল্ল'। ঐ ছোৱালী, বৰ ধুনীয়া দেই, মাতটো বৰ ধুনীয়া। হেল্ল', হেৰি কি কয়, ক'ত লাগিছে বাৰু? হেৰি ক'বা নেকি? যোৰহাট ন? নামটো ক'বা নেকি বাৰু তোমাৰ? নামটো ক'ম বাৰু, কিন্তু নামটো কোৱাৰ আগতে তুমি কোৱাচোন, তুমি কোনে কৈছা আৰু ক'ৰ পৰা কৈছা, আৰু কিয় বা মোক ফোন কৰিলা? বেলেগলৈ ফোন কৰোঁতে মোলৈহে লাগিল নেকি? তেতিয়াহ'লে সেই কি কয়, হ'ব দিয়া, মই এনেকে অচিনাকি মানুহৰ লগত বেছি সময় কথা পতাটো ভাল নাপাওঁ।
হয় নেকি? থেংক ইউ বাৰু। বাকী তোমাক মই চিনি নাপাওঁ নহয়, সেইবাবে মই কথা পাতিবলৈ বেয়া পাইছোঁ। কিন্তু তোমাৰ মোৰ মাতটো ভাল লাগিছে বুলি কৈছা বাৰু, তাৰ বাবে থেংক ইউ। তোমাৰো মাতটো বেয়া নহয় বাৰু, তোমাৰো মাতটো ধুনীয়া দেই। কি কয়, তোমাৰ ঘৰ ক'ত বাৰু? হয় নেকি? মোৰ ঘৰ যোৰহাটতে। তোমাৰ ঘৰ যোৰহাট কোন জেগাত? হয় নেকি? মোৰ ঘৰ যোৰহাট সেইখিনিতে। তোমাৰ নামটো কি বুলি ক'লে? খগেন। আমাৰ দাদাহঁতে চিনি পাব তেতিয়াহ'লে বাৰু। মই ইমান ঘৰৰ পৰা বেছিকৈ ঘূৰি নুফুৰোঁ যে, সেইবাবে মই চিনি নাপাম। ঠিক আছে বাৰু, হ'ব দিয়া। মই পিছত কথা পাতিম বাৰু। তোমাক ভালকৈ তোমাৰ সৈতে চিনা পৰিচয় হৈ ল'ম দেই। হ'ব দিয়া। কি কয়, এতিয়া মোৰ কাম আছে। মই পিছত আজৰি হৈ তোমাক মই ইভিনিং নাইবা মই নাইটত তোমাক ফোন কৰিম দিয়া। তেতিয়া ভালকৈ চিনাকি হ'ম আৰু তাৰপিছত কথা পাতিম দিয়া। হ'ব দিয়া, বাই বাই। ঠিক আছে তেতিয়াহ'লে মই এইটো নাম্বাৰতে ৰাতি ফোন এটা কৰিম দিয়া। মই ফোন কৰিব নালাগে নেকি? হয় নেকি? ঠিক আছে তুমিয়ে কৰিবা তেতিয়াহ'লে দেই। মই তোমাৰ ফোনটোৰ বাবে অপেক্ষা কৰি থাকিম দেই। বাই বাই। ওলা, ছোৱালীজনীয়ে কি ক'লে ভালকৈ কচোন। ৰাতিকে ফোন কৰিবলৈ কৈছে। কি কয়, মই অকণ মাতটো ভাল লাগিছে বুলি ক'লো যে, সেইটো কাৰণে তাই প্ৰতি গ'লে প্ৰথম মানে কথা নাপাতো বুলি কৈছিল আৰু। অচিনাকি মানুহৰ লগত কথা নাপাতো দিয়া। মই ক'লো নহয় তোমাৰ লগত আকৌ মাতটো ভাল লাগিলে, মাতটো ভাল লাগিলে বুলি ক'লো। সেইটো কাৰণে আকৌ কি কয়, হাঁহি এটা মাৰিছে, ধুনীয়া হাঁহি এটা মাৰিছে। তাৰপিছতে কি কয়, ৰাতি ভালকৈ চিনাকি হ'ম বুলি কৈছে, ৰাতিকে ফোন কৰিম বুলি কৈছে। তাকে মোক ফোন কৰিবলৈ হাক দিছে। তাই ককাই ঘৰত থাকে নহয়, সেইটো কাৰণে তাই নিজে মোক ফোন কৰিব আৰু ভাল লাগিব, গম পাইছা নাই? ছোৱালীজনী ভাল, কথাটো ভাল লাগিলে আকৌ। হয়নো তোক কৈছিল নে? তোক মই কৈছিল নে? কি কয়, তই মিছ কলতে ছোৱালীজনী পাবি বুলি। মই ইনষ্টাগ্ৰামত পাইছোঁ, ফেচবুকত পাইছে, তই মিছ কলত পাইছ। পাবি, কপালত থাকিলে য'তে পায়। তই ইমান চিন্তা কৰিব নালাগে, গম পাইছা নাই? কিন্তু এটা কথা, তই যে এতিয়া মিছ কলত কথা যে পাতিলি, তই কি কথা ৰাতিকে পাতিবি সেই দৰ্শকসকলক কৈ দে, যাতে দৰ্শকসকলে তই ৰাতি পতা কথাখিনি চাই থাকে। বন্ধুসকল, আপোনালোকে দেখিলে আমি মিছ কল মাৰি কেনেকৈ ছোৱালীৰ লগত কথা পাতিলোঁ। আমি আকৌ ৰাতিকে কথা পাতিম, তাৰ আকৌ এটা নতুনকৈ আপোনালোকক ভিডিঅ' বনাই আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। এই ভিডিঅ'টো মিছ কল পাৰ্ট 1 নামেৰে আপোনালোকলৈ যাব। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টোত আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো চেনেলটোত ছাবস্ক্ৰাইব বহুতেই কম হৈ আছে। সেইবাবে আপোনালোকে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আমাৰ আশা থাকিলে। আমাৰ বহুত ছাবস্ক্ৰাইবাৰ কম হৈ আছে, এতিয়া বহুতেই কম হৈ আছে আমাৰ নতুন চেনেল। সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব আৰু আমাৰ চোৱা চেলেকাই কিবা এটা ক'ব আপোনালোকক। হয় বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু এনেদৰে আমি মিছ কল পাৰ্ট 1, 2, 3 যিমানকেইটা পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'খিনি চাই থাকিব আৰু ভিডিঅ'খিনি চাই আপোনালোকে ফিডবেক দিব বুলি আমি আশা ৰাখিলোঁ আৰু আপোনালোকে বেল আইকনটো টিপি তাত অল কৰি থ'ব, তেতিয়া আমাৰ ভিডিঅ' ন'টিফিকেশ্যনখিনি আপোনালোকে পাই থাকিব। বাকিলে আজিলে বাই বাই।